ভূটানৰ নদী বান্ধৰ বিৰুদ্ধে এগৰি যুঁজিবৰ কাৰণে সাজু। আমি সকলোৱে মিলি ভূটানৰ নদী বান্ধ বন্ধ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে অসমক মাৰিবৰ কাৰণে যাতে ভূটানত নদী বান্ধ বন্ধাবৰ কাৰণে টকা নিদিয়ে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিব লাগে। আৰু প্ৰয়োজন সাপেক্ষে ভূটানৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰি হ'লেও ভূটানত নিৰ্মাণ কৰি থকা বৃহৎ বৃহৎ নদী বান্ধবিলাক বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমৰ মানুহক ভূটানৰ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু ইফালে উত্তৰ অসম আৰু উজনি অসমক বচাবৰ কাৰণে অৰুণাচলৰ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। নতুনকৈ কেন্দ্ৰীয় চৰকাৰে যি আঁচনি আনিছে অগ্নিপথ আঁচনি, কি ক'ব? অগ্নিপথ আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। সৈন্য বাহিনীৰ কামেই হ'ল দেশক ৰক্ষা কৰা। আজি দেশক ৰক্ষা কৰা মানুহজনক যদি কেৱল 4 বছৰৰ কাৰণে কাম দিয়ে আৰু তাৰপাছত হায়াৰ এণ্ড ফায়াৰ কৰি 4 বছৰ কামত খটুৱাই যদি পেটত গুৰ মাৰি উলিয়াই দিয়ে তেতিয়াহ'লে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে অগ্নিপথ আঁচনিক আমি বিৰোধিতা কৰিছোঁ আৰু ইয়াক বন্ধ কৰি আমাৰ সৈন্য বাহিনী নহয় সকলো ডিপাৰ্টমেণ্টতে আমি পাৰ্মানেণ্ট জবৰ কাৰণে খুলি দিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। ছাৰ, নামনি অসমত শেহতীয়াকৈ খুব বেছি বানপানী হোৱাৰ মূল কাৰণটো হ'ল ভূটানৰ নদী বান্ধ। বহুদিন ধৰি আপোনালোকে সকলোৱে জানে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰুণাচল প্ৰদেশৰ নদী বান্ধ বন্ধ কৰিবৰ কাৰণে আন্দোলন কৰি আহিছিলোঁ। তাৰ কাৰণে মই ছবাৰ জেললৈ গৈছিলোঁ। তেতিয়া মানুহবিলাকে ভাবিছিলে যে অখিল গগৈ কি যে নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰি থাকে। এতিয়া বজালিত যে বানপানী হৈছে, বৰপেটাত বানপানী হৈছে, নলবাৰীত হৈছে, আনকি একদম ৰঙিয়া পৰ্যন্ত আৰু এইফালে বঙাইগাঁও পৰ্যন্ত যি বানপানী হৈছে তাৰ প্ৰধান কাৰণ ভূটানৰ পৰা নামি অহা নদীবিলাকত কৰা নদী বান্ধ। আপোনালোকক জনাবলৈ পাই মই দুখী যে আমি এতিয়ালৈকে কেৱল 60 মেগাৱাটৰ কুৰিচু নদী বান্ধটোৰ কথা জানি আছোঁ, কিন্তু ভূটানত এতিয়ালৈকে 2500 মেগাৱাটৰ বিজুলী উৎপাদন কেন্দ্ৰ কেইবাটাও বনালে। আৰু 2030 চনৰ ভিতৰত ভূটানত মুঠতে 30,000 মেগাৱাটৰ 30,000 মেগাৱাট 60 মেগাৱাট ক'ত এটা সৰু বান্ধ 30,000 মেগাৱাটৰ সৰ্বমুঠ 30,000 মেগাৱাটৰ নদী বান্ধ বন্ধাব। এতিয়া 60 মেগাৱাটৰ কৰিছোঁ বান্ধে ডুবাইছে, আমাৰ বৰপেটা ডুবাইছে, আমাৰ নলবাৰী ডুবাইছে। আৰু এতিয়া যদি 30,000 মেগাৱাটৰ নদী বান্ধ হয় তেতিয়াহ'লে সমগ্ৰ নামনি অসমখন ধ্বংসস্তূপত পৰিণত কৰিব। মই অলপ আগতে মেধিকুচি নামৰ গাঁওখনলৈ গৈছিলোঁ। যদি কোনোবাই যোৱা নাই এবাৰ কিন্তু বানপানী সময়ত মোবাইল নম্বৰ নাই। তথাপি আজি এটা আমি ধন্যবাদ দিছোঁ কি তথাপি আমাৰ ইফালে যে চাব আহিছে